এয়া ৰাতিপুৱাৰ ভাত সাজ খায়ে মা আৰু মই হাললৈ আহিছিলোঁ, কিন্তু ইমান বেছি গাটো বেয়া লাগিল ন। তাৰে পিছত চাহ খালোঁ, চাহ খাই দিনটো শুলোঁ আৰু শুই এয়া গধূলি উঠি এয়া মুৰ্গীটোৰ লগত অলপমান খেলিলোঁ। তাৰপিছত গধূলি আহিলোঁ জুমাহঁতৰ ফালে। কালি যে নাৰায়ণ পূজা আছিল, এয়া ঘৰৰ মানুহখিনি অলপ চলপ কষ্ট হৈছিল তো সেইবাবে চাহ খাব মাতিছিল আৰু কিবা কিবি বাচনো আছিল আমাৰ, সেইখিনিও নিবলৈ আহিছিলোঁ। আৰু এয়া আমাক চাহও দিলে খাবলৈ, আৰু মাক মই কৈ আছোঁ ইপিনে চাহ আহি দে বুলি। আৰু কালি আৰু ভিডিঅ' বনাবৰ নহ'ল, আৰু আজি হৈছে নেক্সট ডে। এয়া বৌ আৰু মই একদম টিহুত যি কামত আহিছিলোঁ সেইখিনি কৰি হোৱাৰ পিছত এয়া দিও যাব ওলাইছোঁ। আৰু আহোঁতে এয়া ফাৰ্মাচীত সোমালোঁ। মানুহৰ ঔষধ নিব সোমোৱা নাই বাৰু, ছাগলীৰ কাৰণে সোমাইছিলোঁ। এয়া ল'লোঁ আৰু এয়া আমি ঘৰলৈ বুলি ওলাই গৈ আছোঁ। আৰু আপোনালোকক দেখাই আছোঁ ৰ'ব ভিউটো, ইমান ধুনীয়া ন। এয়া পথাৰৰ মাজে মাজে ৰাস্তাটো, বহুত বেছি ভাল লাগে ঠাইখিনি। বাৰু ভিডিঅ'টো আছিল ইমানেই, আজিলৈ এৰিছোঁ, বাই।